নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ SI ABUB আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ আসাম জিঅ'গ্ৰাফীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদী অৰুণাচলৰ কামেং নামেৰে জনাজাত? আনচাৰ অপশ্যন ডি জিয়া ভৰালী। কুৱেশ্যন 2, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অফ আছাম ডজ নট কাম আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ BTC? অসমৰ কোনখন জিলা BTCৰ অধীনলৈ নাহে? আনচাৰ অপশ্যন এ বঙাইগাঁও। কুৱেশ্যন 3, which of the following districts of Assam does not have any international boundary with Bangladesh? অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই? আনচাৰ অপশ্যন চি হাইলাকান্দি জিলা। কুৱেশ্যন 4, the tropical rainforest in Assam is অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য? আনচাৰ অপশ্যন চি দিহিং পাটকাই ৰেইনফৰেষ্ট। Question 5, which of the following northeastern state shares the longest boundary with Assam? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? আনচাৰ অপশ্যন বি মেঘালয়া। Question 6, how many oil refineries are there in Assam? অসমত কিমান তেল শোধনাগাৰ আছে? আনচাৰ অপশ্যন চি অসমত 4টা তেল শোধনাগাৰ আছে। Question 7, the Sandobi lake was formed in which year due to earthquake? ভূমিকম্পৰ বাবে কোন বছৰত চান্দোবি হ্ৰদ গঠন হৈছিল? আনচাৰ অপশ্যন এ 12 জুন 1897। Question 8, which river separates কাৰ্বি প্লেটু with নাগা হিলছ? কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? আনচাৰ অপশ্যন চি ধনচিৰি। Question 9, which is the largest south bank tributary of ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? আনচাৰ অপশ্যন চি কপিলি। Question 10, who is the first Assamese to climb Mount Everest? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? আনচাৰ অপশ্যন চি তৰুণ শইকীয়া। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট? কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায়? অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।